নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল FidaeduAxom নামৰ চেনেলখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাতৰৰ বাবে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকে সোধা প্ৰশ্নটো আছিল এটা নিগনি 100 দান কোটে নেজত ধৰিলে জাপ মাৰি উঠে। ইয়াৰ উত্তৰটো হ'ল ঢেঁকী। এইটো প্ৰশ্ন শুদ্ধ উত্তৰ দিওঁতাসকল হ'ল মৃণালী চেতিয়া, ধনজিত ডেকা, ৰুনুমি ডেকা, মহালক্ষ্মী ফাৰ্ম সঞ্জীৱ, প্ৰতিভা নাথ, ঈশা শৰ্ট ভিডিঅ', অসম প্ৰাঞ্জিত, হাইদৰ আলী, লক্ষীমাই হাজৰিকা। আৰু ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নটো চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। এক মাতৃৰ গৰ্ভত বহু পুত্ৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰ এৰে প্ৰাণ। সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল জুইশলা। দ্বিতীয় প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। জুইও নহয় তৰাও নহয়, নহয় জোন বাই, পোহৰতকৈ আন্ধাৰতহে ভালকৈ দেখা পায়। সময় আৰম্ভ। জুইও নহয় তৰাও নহয়, নহয় জোন বাই, পোহৰতকৈ আন্ধাৰতহে ভালকৈ দেখা পায়। সময় সমাপ্ত। উত্তৰটো হ'ল জোনাকী পৰুৱা। তৃতীয় প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। অলপমান সোমালে কেৰু মেৰু কৰে, গোটেইডাল সোমালে সাৱটি ধৰে। অলপমান সোমালে কেৰু মেৰু কৰে, গোটেইডাল সোমালে সাৱটি ধৰে। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं, सोके। সময় সমাপ্ত। উত্তৰটো হ'ল খাৰু। চতুৰ্থ প্ৰশ্ন এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। অলং দলং চাহ, মাজতটো নকওঁ যা, শেষৰ তুলি উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল ছাগলী। অন্তিম প্ৰশ্নটো এই আপোনাৰ মোবাইলৰ স্ক্ৰীনত। কি দৈ খাব নোৱাৰি? সময় আৰম্ভ। কি দৈ খাব নোৱাৰি? সময় সমাপ্ত। উত্তৰটো হ'ল মংগল দৈ। এইটো প্ৰশ্ন আপোনালৈ। প্ৰশ্নটো হ'ল এয়া আয়ো দেহি জহৰ মহৰ, কি পোকৰ টিকাত পোহৰ। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। ছাবস্ক্ৰাইব কৰিবলৈ কোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। ধন্যবাদ।